পুৱাৰ হাজাৰ ধুমুহা বৰষুণ নেওচি তাই দিনটোলৈ বুলি ওলাই যায়। বিচনাত তাইক সাৱটি শুই থকা এটা কণমানি প্ৰাণৰ হাতখন আঁতৰাই। মই তাই শব্দটোৰে প্ৰতিগৰাকী কৰ্মৰত নাৰীক বুজাইছোঁ। তাইৰ দিনবোৰ দীঘল হয়, ৰাতিবোৰ চুটি, কিন্তু সন্তানৰ প্ৰতি থকা তাইৰ প্ৰেম কেতিয়াও ম্লান নহয়। এগৰাকী কৰ্মৰত মাতৃৰ হৃদয় সদায় বিভক্ত হৈ থাকে, আধা কৰ্মস্থলীত আৰু আধা সন্তানৰ লগত। তেওঁৰ নীৰৱ ত্যাগ কোনোবাই জানো দেখা পায়? এগৰাকী কৰ্মৰত মাতৃয়ে কান্ধত দুখন পৃথিৱী কঢ়িয়াই ফুৰে, এফালে নিজৰ সপোন আৰু আনখন কান্ধত সন্তানৰ ভৱিষ্যত। চকুলো টুকি ঘৰৰ পৰা ওলাই যায়, কিন্তু অন্তৰত সমস্ত শক্তি লৈ গোটেই দিনটো 100% দি কাম কৰে আৰু সন্ধিয়া এগালমান হেঁপাহ আৰু মৰম লৈ ঘৰলৈ উভতে।